আজিৰ দিনটোতে খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল আৰু অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনৰ 760গৰাকী শ্বহীদলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। নিৰ্যাতিত ব্যক্তিসকলক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমি সংকল্প লৈছোঁ যে জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ আৰু মূল লক্ষ্যত উপনীত নোহোৱালৈকে আমাৰ সংগ্ৰাম আমি অব্যাহত ৰাখিম। কাৰণ এইখন অসম আমাৰ অসম, এইখন অসমত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, নিয়ন্ত্ৰণ থাকিব লাগিব আৰু সেই ফলাফল নোহোৱালৈকে আমি ক্ষান্ত নহওঁ। এতিয়া শ্বহীদৰ পৰিয়ালৰ নিৰ্যাতিত ব্যক্তিক সংস্থাপনৰ কাৰণে ৰজাঘৰে কেতবোৰ ব্যৱস্থা লৈছে। শ্বহীদৰ পৰিয়াল গুলীবিদ্ধ, শাৰীৰিকভাৱে পংগু, বিশেষভাৱে নিৰ্যাতিত মহিলাক এককালীন সাহায্য দিছে। এতিয়া বিদেশী নাগৰিকে ঘৰ জ্বলোৱা ব্যক্তি বা জেল খোৱাসকলকো সকাহ দিয়াৰ পৰিকল্পনাৰ কথা আমাক কৈছে। আমি কৈছোঁ শ্বহীদৰ পৰিয়ালৰ নিৰ্যাতিত ব্যক্তিক সংস্থাপনৰ ব্যৱস্থা ল'ব লাগে। এটা ন্যাস গঠন কৰিছে আৰু আমি বিচাৰিছোঁ যে প্ৰতিটো শ্বহীদৰ পৰিয়ালৰ নিৰ্যাতিত ব্যক্তিক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। যেতিয়ালৈকে নকৰে আমি নেৰা নেপেৰা কথাত লাগি থাকিম যাতে অসম আন্দোলনৰ প্ৰতিটো শ্বহীদৰ পৰিয়াল নিৰ্যাতিত ব্যক্তিক সংস্থাপনৰ ব্যৱস্থা কৰা হয়। আনটো বিষয় হ'ল যিটো লক্ষ্যক লৈ যিটো উদ্দেশ্যক লৈ জাতীয় শ্বহীদসকলে প্ৰাণ দিলে, নিৰ্যাতিতসকল নিৰ্যাতিত হ'ল, আজিলৈকে সমস্যাটো সমাধান হোৱা নাই। বিদেশী চিনাক্তকৰণ হোৱা নাই, ভোটাৰ লিগৰ নাম কৰ্তন হোৱা নাই, বহিষ্কাৰ হোৱা নাই। ভাৰত বাংলাদেশৰ মাজত বহুত চুক্তি হয়, কিন্তু অসমৰ পৰা বাংলাদেশক গতাই দিবলৈ কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাজত দ্বিপাক্ষিক চুক্তি নহয়? এখন দ্বিপাক্ষিক চুক্তি হ'ব লাগে। আৰু NRC-খন উন্নীত হ'ল, আমি ফলাফলত সুখী নহয়। উচ্চতম ন্যায়ালয়ত আবেদন দিছোঁ পুনৰ পৰীক্ষণৰ কাৰণে। চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰেও দিব লাগে তাত, যাতে NRC-খন বাংলাদেশী নামমুক্ত হয়। কাখন আমি নামানো। কাখন কেন্দ্ৰীয় চৰকাৰে কৈছে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে বেয়া, ষষ্ঠ অনুসূচী এলেকাবিলাকৰ কাৰণে বেয়া। যদি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে বেয়া, যদি ষষ্ঠ অনুসূচী এলেকাৰ কাৰণে বেয়া, তেতিয়া অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কেনেকৈ ভাল হ'ল? অন্যায় এইটো। আৰু কা বিৰোধী আন্দোলনৰ সময়ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন কমিটি গঠন কৰিছিল। কমিটিয়ে সময়মতে পৰামৰ্শ দিলে, 2 বছৰ হৈ গ'ল, আজিলৈকে কাৰ্যকৰী হোৱা নাই। গতিকে আমি এই সাংবিধানিক ৰক্ষা কৱচৰ সকলো পৰামৰ্শ আমি কাৰ্যকৰী কৰাটো বিচাৰিছোঁ। বিপ্লৱ শৰ্মাৰ কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি আমাক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। আৰু যেতিয়ালৈকে আমাৰ এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত নহয়, তেতিয়ালৈকে আমাৰ সংগ্ৰাম আমি অব্যাহত ৰাখিম। কেন্দ্ৰীয় চৰকাৰে ছাৰ কাৰ বিষয়টো আকৌ উত্থাপন কৰিছে, দেখিছোঁ কাৰ বিৰোধী আন্দোলন আকৌ আৰম্ভ হ'ব বুলি আপুনি ক'ব বিচাৰে নেকি? আকৌ আমি আমি নামানো। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে নামানে। আৰু অহাকালি 11 তাৰিখে কা আমাৰ ওপৰত জাপি দিয়া হৈছে। আৰু সেইকাৰণে 11 তাৰিখ দিনটো উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচই উত্তৰ পূৰ্বাঞ্চল জুৰি ক'লা দিৱস হিচাপে পালন কৰি আহিছে। এতিয়া অহাকালি 11 ডিচেম্বৰ তাৰিখে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ আহ্বানত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যত ক'লা পতাকা উৰুৱাই ক'লা দিৱস হিচাপে পালন কৰিব। এইটো উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ জৰিয়তে পুনৰ জনাই দিয়া যাব যে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে আমি কা মনা নাই, আমি কা নেমানো।